রেডি সময় গল্প তার মানে সুন্দর ধরনীয়ে ক্ষমতা হেৰুৱাই পেলাইছে কিয় সেউজ পাহাৰৰ বুকু উদং তাৰ পৰিৱৰ্তে ডাঙৰ ডাঙৰ কল কাৰখানাবোৰ মানুহৰ উপাৰ্জন বাঢ়ি বিলাসী জীৱনৰ সংসাৰৰ পানী চাট ফটাই ফুৰিছে দুৰ্ভিক্ষ হ'ব খাদ্যৰ সংকট হ'ব খাবলৈ নাপায় মানুহ মৰিব পৃথিৱীয়ে ইয়াৰ পৰিত্ৰাণ কেনেকৈ পাব আমি সকলো সজাগ হ'বৰ হ'ল আমি ইয়াৰ উপায় চিন্তা কৰিবৰ হ'ল আমি ধৰণীক ৰক্ষা কৰিব লাগিব আমি সকলোৱে গছ পুলি ৰুব লাগিব ৰুলেই নহ'ব তাৰ প্ৰতিপাল কৰিব লাগিব আহক সকলো আগবাঢ়ি আহক আমি ধৰণীক ৰক্ষা কৰিব লাগিব ধৰণী বাচিলে গছ বাচিব গছ বাচিলে মানুহ বাচিব হে সজাগ জনতা আপোনালোক আগবাঢ়ি আহক এজোপাকৈ গছ পুলি ৰুই আমাৰ সুন্দৰ ধৰণী সজাই তোলো এজোপা নিজৰ বাবে এজোপা মাটিৰ বাবে এজোপা ধৰণীৰ বাবে সুন্দৰ ধৰণীৰ বাবে আহক সকলো আগবাঢ়ি আহক এটিকৈ গছ পুলি ৰুই